এয়া ল'ৰাই বনাইছে ছাগলী মাংস, বোৱাৰীয়ে বনাইছে পোলাও, দুয়োটাই ভাগত লাগি আছে দেখিছে। এটাৰ হাতত ছাগলী মাংস, এটাৰ হাতত পোলাও, দুয়োটাই ইফালে বনাই আছে। মই আহি আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ অকণমান পোলাও আৰু ছাগলী মাংস। আজি দুপৰীয়া সাজত ইমানেই। আৰু ইফালে বনাই থোৱা হ'ল বাটাৰ পনীৰ মছলা। আগতীয়াকৈ বাটাৰ পনীৰ মছলা বনাই লৈ তাৰপাছত ছাগলী মাংস আৰু পোলাও মাংস। আজি দুপৰীয়া সাজৰ ইমানখিনি আহাৰ। এয়া চাফাই মন্দিৰ লাগি আছে আমাৰ। গা ধুব লাগে নহয়। চাফাই মন্দিৰে চাফা কৰি আছে বেচিঙৰ হেৰি চাফা কৰি আছে বেচিঙত আমাৰ চাফাই মন্ত্ৰী। এয়া আমি কাম কৰা নহয়, তাই কাম কৰাটোহে হয়। হাঁহিকণ মাৰি দিয়া, ইফালে চাই হাঁহিকণ মাৰি দিয়া। এবাৰ এয়াই মানুহ গা ধুই আহিছে। এইয়া খোপা বান্ধি আহিছে গা ধুই। সেইজনী চুলি তাকে খোপা মাৰি গোটেইজনী খোপা বান্ধি আহিছে। হাই ফ্ৰেণ্ড, আপোনালোকে দেখিছেনে নাই? এয়া খোপা বান্ধি আহিছে গা ধুই, খোপা বান্ধি গোটেইজনী খোপা এটা বান্ধিব লাগিব ন। গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, মই দীপাঞ্জলি মোৰ চেনেলৰ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আকৌ আহিলোঁ। আপোনালোকৰ মাজলৈ পুনৰ আহিলোঁ আৰু মোৰ ভিডিঅ'সমূহ আপোনালোকে আঁকোৱালি ল'ব আৰু চাই থাকিব ভিডিঅ'টো শেষলৈকে। ঠিক আছে। টমটম এখনৰ কাৰণে ৰখি আছিলোঁ। বৰ্তমান টমটম এখন পাইছোঁ, তাতে উঠি যাওঁ, আপোনালোকক দেখাই থাকিম। টমটম ৰখাইছোঁ, টমটমতে যাওঁ। আমাৰ মলগাঁৱৰ পৰা বিশ্বনাথ চাৰিআলি টাউনলৈ 3 কিলোমিটাৰ হয়। ইয়াৰ পৰা যাবলৈ অসুবিধা একো নাই, টমটম বাইক সকলোবিলাক উপলব্ধ আছে। ওলাই আহিলেই হ'ল বেংকলৈ বুলি আৰু ডাকঘৰলৈ বুলি। ভিডিঅ'সমূহ চাই যাব, দিনটো কি কৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। ঠিক আছে। পৰিৱেশ কাঠফুলা, বৰ্তমান মই কাঠফুলা পাইছোঁহি। এয়া মই আহি ডাকঘৰত পালোহি। ডাকঘৰ ভিৰ চাওকচোন, আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিলোঁ। ডাকঘৰৰ ভিতৰত লিংক নাই, তেনেকৈ চব ৰখি আছে। মই ৰখি আছোঁ আৰু লিংক হ'লে বাট চাই পেলাই। কেতিয়া লিংক আহিব, কেতিয়া ডাকঘৰৰ কাম কৰিম তাৰ কাৰণে অপেক্ষাত ৰখি আছোঁ। কিন্তু লাষ্টত গৈ গৈ লিংক আহিলে কি হ'ল, শ্ল' চলি আছে, সময়মূৰত কামবিলাক নহয়। ডাকঘৰৰ পৰা আহি মই পুনৰ চেণ্ট্ৰেল বেংকলৈ আহিলোঁ। চেণ্ট্ৰেল বেংকৰ ভিতৰত এয়া চেণ্ট্ৰেল বেংকতো অকণমান কিছু কাম আছিলে, এইখিনি কামো কৰিলোঁ চেণ্ট্ৰেল বেংকৰ ভিতৰতো। মই আছোঁ বৰ্তমান পুলিচ পইণ্টতে, টমটমত ৰখি আছোঁ পুলিচ পইণ্টতে ৰখি পেলাই। আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ মোৰ পিছফালটো কিমান ভিৰ চাওকচোন। পুলিচ পইণ্টত বিশ্বনাথ চাৰিআলি গোটেই মেইন হয় পুলিচ পইণ্ট। ইফালে মোৰ পিছ চাইডে যায় পাভৈলে আৰু আগ চাইডে যায় বিশ্বনাথ ঘাট আৰু ৰাইট চাইডে যায় তেজপুৰ হৈ, লেফ্ট চাইডে যায় লখিমপুৰ। এইটোৱে হ'ল মেইন বিশ্বনাথ চাৰিআলি পুলিচ পইণ্ট। চাই থাকক ভিডিঅ'সমূহ শেষলৈকে চাব, স্কিপ নকৰাকৈ ভিডিঅ'সমূহ আপোনালোকে শেষলৈকে চাব। কিমান ভিৰ
অসম গ্ৰামীণ বিকাশ বেংক, এইটো হ'ল গাঁৱলীয়া বেংক, তালৈ আহিছোঁ। ইয়াতে গোটৰ সদস্যসকলে সকলো কাম কাজ আৰু পাৰ্চনেল কামো ইয়াতে হয়। মই বেংকৰ ভিতৰত উঠি আহিছোঁ। কিছুমান কাম আছে বেংকত, কামখিনি কৰি লওঁ, আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। বেংকৰ ভিতৰত দেখাবলৈ চেষ্টা কৰিছোঁ অকণমান। গুড ইভিনিং বন্ধু বান্ধৱীসকল, মই দীপাঞ্জলীয়ে এতিয়া সন্ধিয়া আকৌ আপোনালোকৰ লগত লগ পাইছোঁহি। ডাকঘৰ আৰু বেংকৰ পৰা অহাৰ পিছত ভিডিঅ' কৰা নহ'লে আহি ভাত কেইটামান খাই লৈ অকণমান ৰেষ্ট কৰিলোঁ। ৰেষ্ট কৰি এতিয়া উঠিছোঁ, উঠি মুখ হাতখিনি ধুই ল'লোঁ। তাৰপিছত এতিয়া আকৌ আমাৰ বোৱাৰী মাকে চাহৰ লগত খাবৰ কাৰণে কেটলি পিঠা বনাবলৈ ধৰিছে। ব'লকচোন দেখামগৈ আপোনাক কেটলি পিঠা বনাবলৈ ধৰিছে বোৱাৰী মাকে। সন্ধিয়া চাহৰ লগত খাবৰ কাৰণে এয়া কেটলি পিঠা, ইয়াত পানী গৰম কৰি থোৱা আছে আৰু এইফালে নাৰিকলে গুৰে ভাজি লোৱা হৈছে আৰু এয়া চাউলটো অকণমান পানী সানি চালনীত চালি লোৱা হৈছে। আৰু কেতিয়া কেটলি পিঠা বনাম আৰু চাহৰ লগত জুতি ল'ম। সন্ধিয়া নাস্তা তৈয়াৰী আমাৰ বনাই আছে বোৱাৰী মাকে। আজি বোৱাৰী মাকৰ ৰেচিপি আপোনালোকৰ ওচৰত মই প্ৰদৰ্শন কৰিলোঁ। এয়া পিঠাগুড়ি দি মাজত গুড় আৰু নাৰিকল ভজা দি দিছে, দি তাৰ ওপৰত আকৌ পিঠাগুড়ি দি দিব, দি পেলাই কেটলি পানী গৰম হৈ আছে তাতে দি ভাপ অহালৈকে সিজিবলৈ দিব। তাৰপিছত কেটলি পিঠা তৈয়াৰ হৈ যাব। এয়া পিঠাটো এনেকৈ বান্ধি লৈ ফটাকানি বেছি সময় নালাগে, 1-2 মিনিটৰ ভিতৰতে পিঠা হৈয়ে যায়। পানীটো পূৰা গৰম হ'ব লাগে। গৰম হোৱাৰ পাছত পিঠাটো জলদিয়ে হৈ যায়। খুলি পেলাই চাব, এনেকৈ অলপ কোবাই চাব, ধূপ শব্দ উঠিলে জানিব এতিয়া পিঠা তৈয়াৰ হৈ গৈছে। এনেকৈ বনোৱা হয় পিঠাটো। আমাৰ অসমীয়া এইটোকে কেটলি পিঠা। চাহৰ লগত আমি এতিয়া সন্ধিয়া জুতি ল'ম, আমাৰ লগতে আপোনালোকেও জুতি ল'ব। প্ৰথম পিঠাটো হৈয়ে গৈছে, চাওকচোন কিমান চফ্ট হৈছে প্ৰথম পিঠাটো। এনেকৈ চালে গম পাব এয়া কিমান স্পঞ্জি হৈছে। এয়া খাবলৈও তেনেকুৱাই হ'ব। গৰম আছে, হাত লৰি দিছিলে মোৰ। একদম স্পঞ্জি হৈ আছে প্ৰথম পিঠাটো, একদম কোমল। এয়া আপোনালোকে কোমল চাউলৰ বনাব পালে আৰু কোমল হয়। এইটো আমাৰ ভাত খোৱা চাউলৰে পিঠা হয়। আপোনালোকেও এনেকৈ বনাই খাব, বহুত টেষ্টি হয় পিঠাটো খাবলৈ, সোৱাদ লগা হয় আৰু টেষ্টি হয়। এয়া 1 নম্বৰ পিঠা তৈয়াৰ। এতিয়া 2 নম্বৰ পিঠা। এনেধৰণে পিঠাবিলাক বনোৱা হয় আমাৰ। চাই যাব ভিডিঅ'সমূহ শেষলৈকে আপোনালোকে স্কিপ নকৰাকৈ। আমাৰ এয়া পিঠা সম্পূৰ্ণৰূপে তৈয়াৰ হৈ গ'ল। আধা আধি খোৱাই হৈ গৈছে। চাহ বনাই অলপ খালোৱে। এয়া পিঠা প্ৰায় হৈয়ে গ'ল। আগতে টেষ্ট কৰি চাই লৈছোঁ, তাৰ পাছতহে আপোনালোকৰ মাজত পৰিৱেশন কৰিছোঁ। পিঠাৰ জুতি ল'বলৈ ফাৰ্ষ্টত মই খাই ল'লোঁ। তাৰপাছত এয়া ভতিজা ছোৱালীয়ে লাল চাহৰ লগত কেটলি পিঠাৰ জুতি লৈছে সন্ধিয়া টাইমৰ। আজি ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ। ভিডিঅ'টো যদি চাই পেলাই ভাল লাগে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানতে ভিডিঅ' শেষ কৰিছোঁ আৰু গুড নাইট, শুভৰাত্ৰি। মই দীপাঞ্জলি। পুনৰ নেক্সট দিনাখন নতুন এটা ভিডিঅ' লৈ মই আপোনালোকৰ মাজলৈ পুনৰ আহিম। গুড নাইট।